নমস্কাৰ বন্ধুসকল, আজি ভাবিলো এটা মোৰ পুৰণা কবিতাকে আবৃত্তি কৰোঁ। প্ৰায় 2017 চনত লিখা কবিতা বুলি নহয় আৰু মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ। যিহেতু ইয়াত মই কোনো ধৰণৰ নামকৰণ কৰা নাছিলোঁ, সেই সময়ত মোৰ যে মনৰ ভাৱ আছিল সেই মনোভাৱ প্ৰকাশ কৰিছিলোঁ ফেচবুকতে। গতিকে এবাৰ মই কবিতাৰ আকাৰত পঢ়িবলৈ চেষ্টা কৰিছোঁ। কেনে লাগে জনাবলৈ নাপাহৰিব। ইচ্ছাহীন যদিও আজি আকৌ লিখিছোঁ তোমাৰ নামত কবিতা। আকৌ এবাৰ আহিবাচোন প্ৰথমবাৰ অহাৰ দৰে, এটি মিঠা সপোন হৈ দুখবোৰ উৰুৱাই নিম, এসাগৰ সুখ বিলাবলৈ। তুমি যোৱাৰে পৰা হাঁহিবোৰ হেৰাই গৈ অতীত হৈছে। সময়বোৰ অভিশাপ আৰু স্মৃতিবোৰ যেন যন্ত্ৰণা হৈ পৰিছে। তুমিতো নাহা, অথচ পুহি ৰাখিছোঁ তোমাক ঘৰাই পোৱাৰ দুৰ্বাৰ বাসনা। তুমিতো নাহা, অথচ পুহি ৰাখিছোঁ তোমাক ঘূৰাই পোৱাৰ দুৰ্বাৰ বাসনা। ধন্যবাদ। মই আগতে এনেকুৱা ধৰণৰ কবিতা আবৃত্তি কৰাৰ অভ্যাস নাই, কিন্তু ভাবিলোঁ এনেই থকাতকৈ এবাৰ পঢ়িবলৈ চেষ্টা কৰোঁ। যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট কৰি জনাব।